তো হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি বনাব গৈছোঁ হাঁহৰ মাংস। আৰু প্ৰথমতে কওঁ যে হাঁহৰ মাংস বহুত বেলেগ বেলেগ ষ্টাইলত বনায়। আৰু আমাৰ অসমীয়াৰ কাৰণে হাঁহৰ মাংস এটা অথেণ্টিক ষ্টাইল থাকে। চ' এইটো অথেণ্টিক ৱে নহ'বও পাৰে, বাট যিটো ট্ৰাই কৰিব বা বনাবলৈ চেষ্টা কৰিছোঁ সেইটো মোৰ নিজৰ আইডিয়া বা নিজে যিমান জানো বা শিকিছোঁ সেইখিনিত আইডিয়া লৈহে বনাব ট্ৰাই কৰিছোঁ। চ' যদি কিবা ভুলো হয় আশা কৰোঁ নিজৰ বুলি যেন ক্ষমা কৰি দিয়ে। আৰু আহক চাওঁ কেনেকৈ বনায় হাঁহৰ মাংস, আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমতে ইয়াতে তেল গৰম হ'বলৈ দিছোঁ, আৰু তেল গৰম হোৱাত ইয়াত অলপ নিমখ আৰু অলপমান হালধি গুড়ি, আৰু ইয়াত আলু মই বাই 4 কাটি লৈছোঁ, বাট আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ আপোনালোকে আলু পিচকেইটা কৰে। আৰু প্ৰথমতে ইয়াত আলুখিনি জাষ্ট মিডিয়াম ফ্লেমত গোল্ডেন ব্ৰাউন কালাৰ কৰি ফ্ৰাই কৰি ল'ম। চ' আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল, আৰু যিখিনি তেলত আমি আলুখিনি ফ্ৰাই কৰিছোঁ তাৰে অলপ তেল ৰখি গৈছে। আৰু ইয়াত প্ৰথমতে এতিয়া তেজপাত দি দিম, তেজপাত 2টা দি দিছোঁ। আৰু লগতে ইয়াত মাংসখিনি মানে হাঁহৰ যোনখিনি মাংস আনিছিলোঁ মাংসখিনি এতিয়া ইয়াত দি দিম। চ' মাংসখিনি দি দিলোঁ, আৰু এতিয়া প্ৰায় 10-15 মিনিটমান অ'পেন মানে ঢাকনি নিদিয়াকৈ মিডিয়াম ফ্লেমত এইখিনিত ফ্ৰাই কৰি ল'ম। চ' আপোনালোকে চাব পাৰে আমাৰ মাংসৰ মানে আমি যেতিয়া মাংসখিনি ধুওঁ তাতে অলপ পানী থাকি যায়। চ' এই পানীখিনি এতিয়া উঠি গৈছে মাংসত। চ' আমি তেতিয়ালৈ একদম ফ্ৰাই কৰি ল'ম যেতিয়ালৈ আমাৰ পানীখিনি শুহি নাযায়। চ' আমাৰ যিমান পানী আছিল পানীখিনি প্ৰায় শুহিব ধৰিছে, আৰু এতিয়া লাহে লাহে তেল ওলাব ধৰিছে। চ' এতিয়া কি কৰিম, ইয়াত মই 2টা পিঁয়াজ শ্লাইচ কৰি লৈছিলোঁ। চ' শ্লাইচ কৰা পিঁয়াজখিনি ইয়াত দি দিম, আৰু এইখিনিতো ফ্ৰাই কৰি ল'ম প্ৰায় 15-20 মিনিটমান। চ' পিঁয়াজখিনিও ফ্ৰাই কৰি ল'লোঁ প্ৰায় 60%। চ' এতিয়া ইয়াত কি কৰিম, কেঁচা জলকীয়া 2টা মই স্প্লিট কৰি দিছোঁ, মানে মাজতে ফালি দি দিম। আৰু লগতে ইয়াত জিঞ্জাৰ গাৰ্লিক পেষ্ট, মই পেষ্ট দিয়া নাই, মই আদা আৰু নহৰু পিচি লৈছোঁ। চ' এতিয়া জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি দি দিম, আৰু এইখিনিতো ফ্ৰাই কৰি ল'ম মিডিয়াম ফ্লেমত প্ৰায় 15 মিনিটৰ কাৰণে। চ' আদা নহৰু পেষ্ট বা যোনখিনি পিচি দিছিলোঁ এইখিনিতো প্ৰায় ফ্ৰাই কৰি ল'লোঁ 10 মিনিটমান। আৰু এতিয়া ইয়াত কি কৰিম, হালধি গুড়ি দি দিম, আৰু লগতে নিমখটো সোৱাদ অনুযায়ী দিব। আৰু এইখিনিতো ফ্ৰাই কৰি ল'ম প্ৰায় 10 মিনিটমানলৈ। চ' গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ, আৰু ইয়াত এতিয়া কি কৰিম, মই যোনখিনি আলু ফ্ৰাই কৰি লৈছিলোঁ সেই ফ্ৰাই কৰা আলুখিনি দি দিম, আৰু এবাৰ খালি গোটেইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈ চাব কেনেকৈ কি বনাওঁ, আৰু টেগ কৰিব যাতে হাঁহৰ মাংস খাই ভাল পায়। তো আহক এইখিনিত গোটেইখিনি এবাৰ মিক্স কৰি লওঁ। চ' আলু আৰু মাংস গোটেইখিনি মিক্স কৰি ল'লোঁ, আৰু এতিয়া কি কৰিম, ইয়াত পানী দি দিম, আৰু পানী দিয়াৰ পিছত উতলিব দিম ঢাকনি লগাই। তেতিয়ালৈ পানীখিনি গোটেইখিনি শুহি নাযায়, তেতিয়ালৈ গোটেইখিনি আমি ভালকৈ উতলিবলৈ দিম। আৰু লগ পাই আছোঁ পানীখিনি শুহাৰ পিছত বা গোটেইখিনি পানী যেতিয়ালৈ ডিজল্ভ হৈ নাযায় তাৰপিছত কেনেকৈ কি কৰোঁ চাই থাকক ভিডিঅ'টো। চ' আমাৰ পানীখিনি শুহি গ'ল প্ৰায়, আৰু তেল ওলাব ধৰিছে। চ' এতিয়া কি কৰিম, ইয়াত মই জালুক দি দিম, আৰু আপোনাৰ যদি জালুকৰ গুড়ি আছে তেতিয়া আপুনি জালুকৰ গুড়ি দিব পাৰে, বাট মই জালুকৰ গুড়ি ইউজ কৰা নাই। মই যোনটো গোটা জালুক কিনিবলৈ পায় সেই গোটা জালুককে মই ঘৰতে পিচি লৈছোঁ। চ' ইয়াত লাষ্টত জালুকৰ গুড়ি অলপ দি দিম, আৰু লগতে অলপমান জিৰাৰ পাউডাৰ। আৰু আহক এইখিনিতে এবাৰ গোটেইখিনি মিক্স কৰি লওঁ। চ' জালুক আৰু যে জিৰা দিছিলোঁ আমি গোটেইখিনি মিক্স কৰি ল'লোঁ, আৰু এতিয়া কি কৰিম, লাষ্টত অলপ পানী দি দিম। বাট আপোনালোকে যদি ইচ্ছা কৰে এনেকৈও খাব পাৰে, বাট মই অলপ গ্ৰেভি কৰিম। চ' ইয়াত কি কৰিম, এতিয়া অলপ পানী, আৰু এতিয়া জাষ্ট এবাৰ বইল আহিবলৈ দিম। চ' এইটো আছিল আজিৰ ৰেচিপি হাঁহৰ মাংস।
যদি ভাল পালে চেনেলটো নিশ্চয় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে টেগ কৰিব যোনে হাঁহৰ মাংস খাই ভাল পায় আৰু আকৌ এবাৰ কৈছোঁ যদিও মই অথেণ্টিক ৱেত বনাব চাইছোঁ এইটো মই যিমান শিকিছোঁ বা যিমান জানিছোঁ সেইটোতে বনাব চাইছোঁ যদি কিবা ভুল হৈছে শুধৰাই দিব আৰু নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে চ' পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ তেতিয়া সকলো ভালে থাকক সকলো সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ